গোলাঘাট চহৰৰ 15খন পূজা সমিতিৰ অন্যতম দোকানী চাৰ্কুলৰ পূজা সমিতি। জিলাখনৰ ভিতৰতে ব্যাপক জনসমাগম ঘটে এই পূজা সমিতিত। এইবাৰ কোভিড-19ৰ প্ৰটোকলৰ বাবে পূজা সমিতিয়ে প্ৰশাসনৰ নিয়ম মানি দেৱী দুৰ্গাৰ পূজা অৰ্চনা কৰা দেখা গৈছে। এইবাৰ 2,10,000 টকাৰ বাজেটেৰে পূজা অনুষ্ঠিত কৰা হৈছে। কল্পনা ফুকনৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া, গোলাঘাট। দাদা